মৰ্নিং এতিয়া যাওঁ আৰু তো প্ৰভু শিৱৰ পৰা যাওঁ দেই তোমাকো চাকি বন্তি এগছ লগালোঁ এতিয়া আমি গৈ থাকোঁ আন্ধাৰে হৈ আছে বাৰু চলো চলো আমনো বাই বাই দেই গৈ থাকোঁ দিয়া লগ পাম আৰু ন কেইদিনমান পিছত চলো আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এয়া ভাইটিহঁতে থকো আহিলে জয়ন্ত আৰু আমাৰ দ্বীপ এতিয়া সোমাই গ'লোঁ আৰু এয়াৰপৰ্ট কৰি পিনে তো এতিয়া বেগখিনি চিটিখনত দি দিওঁ তো তাৰপিছত আকৌ মানে বৰ্ডিং পাছবিলাক লৈ ল'ব লাগিব আমাৰ কাৰ্নিভেল বৰোদা সিফালে গৈ আছে বৰোদাৰ পিছে পিছে যাওঁ আৰু ময়ো আৰু চেকিংটো কৰি লওঁ আৰু কৰি পিনে আমাৰ গেট নাম্বাৰত গুচিবলৈ হ'ব পুৰা তাড়াতাড়ি লাগি গৈছে একদম আমাৰ জল্দি জল্দিকৈ পাবগৈ লাগে এতিয়া আৰু এতিয়া যাবলৈ লাহেকৈ ৰেডি হৈ যাম এতিয়া শুইহে যাম চাগে মুম্বাই এয়াৰপৰ্টৰ এইখিনি পাৰ্টটো অলপ দেখাই দিছোঁ হেল্ল' এভৰিৱান টু ৱেলকাম টু আনাডাৰ ব্লগ এয়া এতিয়া আমি মুম্বাই আহি পাই গ'লোঁ তো মুম্বাই এয়াৰপৰ্টত এতিয়া আমি দুঘণ্টা সময় ৱেইট কৰাৰ পিছত আমি যাম আজি মালদ্বীপছ তো এতিয়া মজা লাগি আছে সেই ধুনীয়া জেগাটো হ'ল মালদ্বীপছ বহুত দিনৰ পৰা আশা আছিল মালদ্বীপছ যোৱাৰ তো আমি আহি গ'লোঁ আৰু মালদ্বীপছ আৰু এতিয়া মুম্বাইৰ ৱেডাৰো খুব ধুনীয়া অলপ বৰষুণ 26 ডিগ্ৰী চেলচিয়াছ ইয়াতে এটা ভাল লাগিছে যে মালদ্বীপছখন বহুতে চাইছে মোৰো চাবলৈ মন গৈ আছিলে তো আজি মোৰো চাবলৈ পাম মজাকৈ তো ফ্ৰেণ্ডছ এয়া এতিয়া গৈ আছোঁ মানে কানেক্টিং হৈ আছে আমাৰ ফ্লাইট তো 2 ঘণ্টা টাইম গুচি যাব এতিয়া ইমিগ্ৰেশ্যনবিলাক আছে যিহেতুকে আৰু লঞ্চত অলপ বহি ল'ম তো চাই থাকিব আৰু কি মজা লাগিছে দেখিব পিলাৰ হেল্ল' মুম্বাই এতিয়া হেল্ল' মুম্বাই হৈ আছে একদম মজা একদম এই পিলাৰকেইটা ইমান ভাল লাগে তো সেয়া আৰু ভাল লগা টাইম আৰু এইখিনি এতিয়া টোপনি মাৰি আহিছিলোঁ টোপনি এতিয়া ভাঙি গ'ল মানে দুপৰীয়াকৈ চেকিংবিলাক কৰি লওঁ লাগেজ আমাৰ গুচিয়ে গৈছে লাগেজ প্ৰব্লেম নাই জাষ্ট বৰ্ডিং আৰু মানে ইমিগ্ৰেশ্যনখিনি আছে সেইখিনি কৰি লওঁ ইণ্টাৰনেশ্যনেল ইয়াৰ ইমিগ্ৰেশ্যনত কিমান মানুহ দেখিছেনে মৰ্ণিং টাইমতে তো তাড়াতাড়ি আৰু এয়াৰপৰ্টৰ ভিতৰতে আহিছে কিমান ডাঙৰ মল দৰে একদম কি ধুনীয়া একদম চব পাব আৰু যিমান দামী বস্তু লাগে চব পাই যাব Carnival gets studded suit, a suit gift. বাহিৰৰ এয়াৰপৰ্টবিলাক চায়ে ভালে ইমান ডাঙৰ মানে ভাবিব নোৱাৰা আৰু ইমান ধুনীয়া
ইমান দোকান তো এতিয়া আমাক খাবলৈ সময় হয়গৈ নহয় ইয়াত কাৰণ বহুত দূৰ দূৰ খোজকাঢ়িহে মানে পায় বাহিৰৰ এয়াৰপৰ্টবিলাকত গেট নাম্বাৰলৈকে খোজকাঢ়োতে ভাগৰ লাগি যায় সেইটো হিচাপত আমাৰ গুৱাহাটীয়ে বঢ়িয়া একদম পটককৈ পাই যে ইয়াত একদম 86, 64 তো আমাৰ 68 নাম্বাৰ গেট মানে বহুত আছে ন গেট নাম্বাৰবিলাক তো বহুত বেছি খোজকাঢ়িব লাগে মানে মোৰ ভাগৰে লাগি গ'ল এনেকুৱা হৈছে তো ফাইনেলি গ'লো ন মালদ্বীপছ কি ইনচিডেণ্ট হৈছিলে বহুত ডাঙৰ আমি মানে যাব পাম নে নাযাম কেছ কেৰি মানে ইমান কৰা নাছিলোঁ পাৰ পাৰ্চন 500 USD পৰিছে মানে পাৰ পাৰ্চন USD লাগে কিন্তু আমাৰ ভাগ্য ভাল ফৰেষ্ট কাৰ্ডত পইচা আছে একদম হাহুনে কান্দো লাগি গ'ল মানে একদম কেনেকুৱা টেনশ্যন হৈ গ'ল মানে বহুত কিবা কিবি আৰু যিয়ে নহওক এনেকৈ আহিলে আমি মানে এবাৰ কেছটো ভাবিলোঁ ইমান নহ'লেও হ'ব তো সেইকাৰণে আমি মানে ডলাৰ কনভাৰ্ট কৰোঁতে অলপ কমকৈ কৰা হ'ল তো কিন্তু ডলাৰটো অলপ বেছিকৈ লাগে আৰু চ' কৈ আছোঁ অকণমান ভালকৈ আপোনালোকক ডিটেইলিঙত এতিয়া আৰু মালদ্বীপছলৈ উৰাণ ভৰিম আৰু ভাল লাগিছে এতিয়াহে মনটো শান্তি পাই গৈছোঁ এতিয়াহে ফ্লাইট पाई गलू ही मुंबई ये है मुंबई मेरी जान सभी सागर आज एक हुई ना तेने भोक लगे तो यार लो और भुजिया पोहा पोहा और বোৰ্ড লৈছে দাল চাউল আমি দুটাই এয়া খাব লাগিব এতিয়া চিৰা মই পোহা খাই ভাল পাওঁ কিন্তু সেইকাৰণে পোহাই লৈছোঁ মই पानी के नीला पानी नीला नीला पानी आकाशर पर चाय इमान धुनिया लगिसे और तो जेतिया निजे चकु दि चाम और ओसरत गई केनेकुवा ভাল লাগিব सागৰৰ মাজতো সুইমিং পুल ধুনীয়া লেন্ডিং একদম সাগৰৰ কাষত এনেকৈ লেন্ড তো আমি মালদ্বীপছ পাই গ'লোঁ তো এইটো মালে এয়াৰপৰ্ট মালদ্বীপছ মালে এয়াৰপৰ্ট আমি সোমাই গ'লোঁ এতিয়া এইটো মালে এয়াৰপৰ্টটো আপোনালোকক মই দেখুৱাই দিছোঁ আমি আহি পাই গ'লোঁ এয়া আমি ইণ্ডিগোত আহিছিলোঁ তো এতিয়া এয়া লাগেজবিলাক লৈ লওঁ আৰু প্ৰচেছখিনি কম অলপ চলপ আপোনালোকক মই লাগেজবিলাক আনি লৈ লওঁ কি কৰিব লগা হৈছে বাবা
আগতে কৰিলোঁ একচুৱেলি 3 দিনে ভেলিডিটি থাকে মই আগতে কৰিলোঁ এতিয়া 3 দিন আছে মানে ভেলিডিটি আপোনাৰ 3 দিনহে ভেলিডিটি থাকে মানে মই আজি এসপ্তাহ আগতে কৰি দিলোঁ যে সেইকাৰণে এক্সপায়াৰ হৈ গ'ল আমি এক্সিট হৈ গ'লোঁ লাগেজ লৈ ইমুগা কৰিলোঁ তাতে অলপ টাইম লাগিলে তো এতিয়া মালে এয়াৰপৰ্টত আমি দুটা এয়াৰপৰ্টতে এতিয়া অলপ কিবা খাই লওঁ আৰু ভোক লাগিলে তো এইকেইটা বস্তুতে আমাৰ 2000 ওপৰত গ'ল গম পাইছেনে চিকেন আৰু অকণমান এয়া ডলাৰত ইয়াতে ইউজ হয় তো এয়া এটা ফ্ৰাইড ৰাইচ লৈছোঁ মানে বিৰিয়ানী আৰু এয়া প্ৰায় 2200মান টকা গ'ল এয়াৰপৰ্টত এতিয়া এইটোৱে আৰু আমাৰ খোৱা এতিয়া এতিয়া আমি বটত যাম ৰুমলৈ বটত বহি ল'লোঁ এতিয়া বটৰ পৰা আমাক আজি আইলেণ্ড লৈ যাব তো আজি আমি এটা আইলেণ্ড থাকিম আৰু নেক্সট বেলেগত আমি আহি পাই গ'লোঁ এয়া মাফুচি আইলেণ্ড তো সেয়া মাফুচি আইলেণ্ড বহুত নাম শুনি আছিলোঁ তো আজি চাবলৈ পালোঁ ভাল লাগিছে দেই বহুত ধুনীয়া এয়া এইফালে আমি এনেকুৱা বটত আহিলোঁ এয়া মাফুচি আইলেণ্ড তো আহি পাই গ'লোঁ মাফুচি আইলেণ্ডত আজি আমি এক ৰাতি থাকিম এইটো হৈ গ'ল পাব্লিক আইলেণ্ড তো সেইকাৰণে ভাবিলোঁ এদিন বোলো পাব্লিক আইলেণ্ডৰ মজা লওঁ তাৰপিছত আৰু প্ৰাইভেট এনেকৈ যাম আজি মাফুচিত মজা ফান কৰিব লাগিব ইভিনিং টাইমটো খুব ধুনীয়া বতাহ বহুত ভাল লাগিছে ৱাইফ চাবোন দিছে ৱেলকাম আৰু লগত এটা ধুনীয়া জুচ দিছে ধুনীয়া জুচ এটা দিছে বাথৰুমটো খুলি চাওঁ আমি আহি পাই গ'লোঁ একদম ৰাতিপুৱা সেই মানে 2:30-3টাৰ পৰা উঠি মেলি সিটোকে তো আহি পালোঁ প্ৰথম আমি গুৱাহাটীৰ পৰা মুম্বাই আহিলোঁ
মুম্বাইত 2 hours সময় আছিলে। মানে 2 ঘণ্টাটো মানে কেনেকৈ গুচি গ'ল। আৰু আমাৰ এনেকুৱা মানে প্ৰব্লেম হৈ গ'ল মাজতে। আমাক মানে কৈছিলে যে মানে US ডলাৰটো ইমান বেছি নল'লেও হ'ব, 500 লৈ ল'লেও হ'ব। তো মিষ্টাৰ বড়ো মানে কি কৰিলে, 50,000 এটাৰ 500 সি 83 নে কি পালে তেনেকৈ লৈ আহিলে সেইটো পইচা, আৰু কাৰ্ডত আছিলে। তো এনেকুৱা হৈছে মানে সেই 500টোত এজনহে আহিব পাৰে আৰু এজনৰ কাৰণে নহয়। তো এনেকুৱা হ'ল। লাষ্টত তাতে সুধিলোঁ মানি এক্সচেঞ্জত, তাতো মানে কেছ দিলেহে মানে দিব। এইফালে আমাৰ লগত ইমান কেছো নাই, মানে এনেকুৱা আৰু বেংক ট্ৰান্সফাৰটো নিদিয়ে। বাকী একদম কৈ মেলি তাৰপিছত আকৌ ইয়াতে মালদ্বীপছত সিহঁতি পঠাইছে। মালদ্বীপছত পঠোৱাৰ পিছত মানে যিখিনি বেংক ডকুমেণ্টছ আৰু পইচা কেনেকৈ কি আছে সেইখিনি পঠোৱাৰ পিছত মালদ্বীপছৰ পৰা যেতিয়া আকৌ এলাউ কৰিছে তেতিয়াহে বোলে আহিব পাৰিছোঁ। এনেকুৱা মইতো মাজতে ভাবিলোঁ আজি গ'ল আৰু মালদ্বীপছত ট্ৰিপ, এনেই পইচা সোপা যাব। বাকী যি কি নহওক সেইখিনি হ'ল। তাতে গ'ল অলপ সময়, এটা টেনশ্যন, মাজতে মনটো বেয়া লাগি গৈছিলে। তথাপিতো ভগৱান লগত সহায় আছেতো, সেয়ে আহিলোঁ। এতিয়া মালদ্বীপছৰ মাফুজি আইলেণ্ড, এইটো মানে হেৰি বিচ, এইটো বিচ আছে গোটেই পাৰে পাৰেতো সাগৰবোৰে, আৰু লগতে এইটো মানে পাব্লিক আইলেণ্ড। তো ইয়াতে বহুত মানুহ দেখিবলৈ পাম, সেইকাৰণে ভাবিলোঁ এদিন পাব্লিক আইলেণ্ডত থাকোঁ, বাকীকেইদিন বাকী আৰু যি 2-3 দিন থাকোঁ সেইকেইটা আমি মানে প্ৰাইভেট আইলেণ্ডত যাম। চ' আজি মাফুজি আইলেণ্ডৰ এনেকৈ। এতিয়া আৰু বেছিকৈ নেদেখুৱা, কাৰণ আকৌ নাইট ভিউবিলাক দেখুৱালে ভিডিঅ'টো দেখি বহুত দীঘলীয়া হৈছে, পাবগৈ চাই বৰ পাব। তো আজি এনেকৈ বাই বাই দি দিলোঁ। অলপ চলপটো দেখুৱালে। হোটেল ৰুমটো প্ৰথম আহি ইমান হেৰি লগা নাছিলে, কিন্তু এতিয়া ঠিকে আছে আৰু বাথৰুম চাথৰুমো ভালে। তো হ'ব আৰু এদিনহে থাকিম, এটা ৰাতি চলি যাব। এতিয়া অকণ ওলাই যাম সাগৰৰ পাৰলৈ। এইটো নেক্সটটো ব্লগতে দি দিওঁ আৰু ফ্ৰেণ্ডছ নে কি। তেনেহ'লে কেনেকুৱা লাগিলে ক'ব। আৰু কিন্তু মানে যেতিয়া মানে ইণ্টাৰনেশ্যনেল টুৰ কৰে নহয়, আমিতো গৈ থাকোঁ মাজে সময়ে, তথাপিও এইবাৰ মালদ্বীপছত অলপ প্ৰচেছবিলাক মানে ষ্ট্ৰিক্ট হৈছে। চ' সেইকাৰণে এডভান্স আহিব, আৰু লগত মানে ডলাৰবিলাক অলপ বেছিকৈ কেৰি কৰিব লাগে। চ' সেয়াই আৰু। তেতিয়াহ'লে জনাই নজনাই কিবা অকণমান ক'লেও ভুল-চুল হ'লে বেয়া নাপাব। তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিলৈ বাই বাই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত মালদ্বীপছৰ পৰা। তো চাই দিব যোন ফুড এণ্ড ট্ৰেভেল, মৰম দিব, ছাপোৰ্ট কৰিব। তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল।